সোমবাৰে কি খবৰ আশা কৰি সকলোকে খবৰ ভাল মোৰো খবৰ ভাল আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি বাৰু এনেকুৱা নহয় ব্লগ নহয়, আজি ঘৰতে বুলি ভাবি লগা এখন খেতিৰ ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকে মোক কৈছিল যে মই চোৱা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মই আপোনালোকক কামৰ কাৰণে ব্যস্ত আছিলোঁ, খেতিৰ ভিডিঅ'ৰ কাৰণে ব্যস্ত আছিলোঁ। আজি খেতিৰ ভিডিঅ' লৈ ওলাইছোঁ। মই কি কামত ব্যস্ত আছোঁ আপোনালোকক সকলোখিনি জনাম আৰু মই বাৰু কামত ব্যস্ত আছোঁ আপোনালোকক জনাই দিওঁ। আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে এইটো মই চবখিনি হ'বলৈ চেষ্টা কৰোঁ। আপোনালোকক মই কি হৈ থাকে আপোনালোকক মই ভাবি থাকোঁ ফেমিলি বুলি। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি নকৰে আৰু লাইক নকৰে, শ্বেয়াৰ নকৰে। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন এনেকুৱা ভিডিঅ' মোৰ পাই থাকিব। আজি ভিডিঅ'টো লৈ আৰম্ভ কৰোঁ ব্লগ জিকাৰ ভিডিঅ' লৈ জাকাৰ ভিডিঅ' লৈ বাই। টানক ইফালে কেনেকৈ খুটলি বান্ধবা লাগে, ডাকাত কেনেকৈ খুটলি টানবা লাগে আপোনালোকক দুখাম। আপোনালোকে চাই থাকিব। আপোনালোকে এনেকুৱা খেতি কৰিব বিচাৰে, জিকাৰ খেতি হওক, কাকিয়ালৰ খেতি হওক, কোমৰাদালিৰ খেতি হওক, যিকোনো মই এইটো কৰি আছোঁ। কিন্তু মই অকলে অকণ ধৈৰ্য আছিল লগত এইটো ধৈৰ্য হাতে হৈ আছোঁ আৰু সেইতেনে আৰু কৰি আছোঁ বাৰু। যি লেচকা দি নাথাকোঁ বাৰু, আপোনালোকক দুখাই যাওঁ কেনেকৈ বান্ধবা লাগে। কোমৰাদালিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফাৰ্ষ্ট ইয়াৰ পৰা কৰি যাম সিফালৈকে বাঢ়ি যাম। ইফালে মই ফাৰ্ষ্ট কৰিছোঁ কোমৰাদালি খেতি কৰিছোঁ। ইমান চাওক কোমৰাদালি লাগি আছে। আজি ঢেঁকীয়া বেচবা আনিছে, আজি কেইটা বান্ধিল এইটো নাপাওঁ বাৰু। এইটো ভাজিও বেচবা আনিছে, জব বজাৰ দিছে। সেইটো এই ফাৰ্ষ্ট কোমৰাদালি চাওক আপোনালোকে, কোমৰাদালি খেতি এইটো মই স্কুলত পঢ়ি আছোঁ, খেতিও কৰি আছোঁ আৰু আপোনালোকক এইখিনি হ'ল বাৰু ফাৰ্ষ্ট কুৱেশ্যন। বা জিকালৈ যাওঁ, ইফালে জিকা চাওক, ইফালে জিকা দুই এটাকৈ লগা আৰম্ভ হৈছে আৰু জিকা লগা আৰম্ভ হৈছে। অলপ মই জিকা কাম আছেই, কাৰণ কমপ্লিটে হোৱা নাই জিকা কাম আৰু চুটলি দাম্পা আছে, কমপ্লিট হ'ব আৰু বাৰু। এইটো চুটলি দাম্পা আছে। ইফালে চাওক জিকা চাওক ইমান খাব পৰা হৈছে। এইটো আজি মই খাব পাৰিব। এইবাৰ আহিলোঁ কাকিয়াল চাওক, কাকিয়ালো দিছোঁ। এইটো লাগি আছে ধুই এটাকৈ খাব পৰাকৈ। এইটো কিবা কাকিয়া বাৰু ভালকৈ ধুৱা নাছিলোঁ, যত্ন কৰা নাছিলোঁ। এইটো বেচাইছোঁ ধুই, এতিয়া বেছিকৈ বেচা পৰা নাই কাকিয়ালো। এইটো দুই এটাকৈ লাগি আছে, খায়ো আছোঁ। এইটো ঘৰৰ শাক চিন্তা লগা নাই, ঔষধ চৌষধ নেদা লোকেল শাক। এইটো ঔষধ দিয়া নাই বাৰু, জিকাটো দিয়া নাই, কাকিয়ালো দিয়া নাই। চাওক চাওক আপোনালোকে মই জানে নাই, মই মানে তিনিখান জাকা দিছোঁ। জিকাৰ জাকা মানে ভাগ ভাগ হৈ আছে, এই তিনিবেলাৰ ভাগ ভাগ হৈ আছে জাকাখান দুখাম। চাওক এইটো হ'ল ফাৰ্ষ্ট, সেইটো ছেকেণ্ড আৰু তাৰ ইফালে এখন আছে থাৰ্ড। এইটো মই হাঠা বিঘা অলপ বেছি মাটি জিকাইছোঁ, হাঠা বিঘা অলপ বেছি হ'ব। সেইটো কৈ দিছোঁ বোলো হাঠা বিঘা কৰিলেওতো আপোনালোকে ভুলে ভাবিব। এইটো হাঠা বিঘা অলপ বেছি আছে মাটি খেতি কৰিছোঁ বাৰু। এইটো আপোনালোকে ক'ব দে এই ভিডিঅ'টোত যে কি দাম কি কথা, এইটো নাজানো বাৰু। দাম চামৰ কথা নাজানো, সেইটো ক'ব দে। ইমান টকা খৰচা কৰি ইমান টকা কৰি কি লাভ আছে? লাভ আছে। চুটলিটো বেছি পইচা নাযাওঁ, কম দাম চুটলিৰ দাম। এইটো আপোনালোকে কম, মই ভালকৈ বহিখিনি কম এইখিনি কথা আপোনালোকে দুখানহে আগতে লওক। টাকাখান লৈ ইফালে চাওক, ছেকেণ্ড টাকাখানে ইমান বাৰু টাকা ভালকৈ জাগাল পোৱা নাই। চাওক সেইখানে চাওক আপোনালোকে, সেইকাৰণে জোপো আছিল, এইখানত বেছি ভালকৈ জাগাল পোৱা নাই। এইবাৰ থাৰখানলৈ যাওঁ, আহকচোন আপোনালোকে কেনেকুৱা হৈছে। টাকাখানত থাকক আপোনালোকে 1 নম্বৰত
জাগাখান চাওক এই চাওক ভালকৈ লাগাল পোৱা নাই এইটো একদম সৰু চাওক আপোনালোকে মই দুখাইছিলোঁ সেই প্ৰথমখন একদম ডাঙৰ আছিল সেইখন একেবাৰে লাগবা লাগিছে এইখন হ'ল ভালকৈ জাগা লাগাল পোৱা নাই ইখানটো আৰু বেছিকৈ লাগাল পোৱা নাই আপোনালোকে চাওক এইখন দেখি আছে আৰু এইখিনিয়ে আছিল আপোনালোকক দেখুৱাব লগা অলপ আৰু চুতলি খাব লগা আছে অলপমান চুতলি টানিলি হৈ যাব আৰু আপোনালোকক কথাখিনি জনাইছোঁ আপোনালোকক চুতলি কিমান কি দিছে আপোনালোকে ভিডিঅ'টোত আপোনালোকক জনাব লাগিব আপোনালোকৰ কাৰণেতো বনাইছোঁ ভিডিঅ'টো আৰু নজনালেতো বাৰু নহ'ব কেজি চুতলি দিছে কিমানখিনি কি দিছে আপোনালোকক চটকাটকৈ জনাইছোঁ পঢ়ি এটা চাওক তাৰ এইটো ভিডিঅ' এইখিনিতে আছিল আৰু মই বহুতখিনি লাভ হ'ল ভিডিঅ'খিনি বাৰু ভুলতে দুখাতে বাৰু আৰু দুখনকৈ দিম বুলি ভাবিছোঁ ভিডিঅ'টো 2 নম্বৰ পাৰ্টকৈ থৈ বুলি ভাবিছোঁ এইখন 1 নম্বৰ পাৰ্ট চাৰিখন আহি থকা ভিডিঅ'খনত সকলোখিনি জনাম কিমান কেজি ওলাই আছে আমাৰ এই আধা বিঘাত টকা পইচা অলপ বেছি টকাখনত চিকা কিমান কেজিকৈ অলপ বাজাৰ বাজি কিমান কেজিকৈ দিব পাৰে সকলোখিনি কথা ক'ম আৰু কিমানকৈ দাম যায় আছে সকলোখিনি ক'ম আৰু এইটো ভিডিঅ' এইখিনিতে আছে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'টো বহুত চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নকওঁ প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থকা মোৰ নতুন নতুন ভিডিঅ' আহি থাকোঁ আপোনালোকে ইমানখিনি ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে আনি আছোঁ আৰু এইখিনি আছিল এইটো ভিডিঅ' বেষ্ট অফ লাক বাই বাই জয় অসম।